কোকৰাঝাৰ লোকসভা সমষ্টিত খাম্পা বৰগয়াৰী BPFৰ ৰং কেণ্ডিডেট। খাম্পা বৰগয়াৰী যদি BPF দলৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়, BPF দলে কেতিয়াও নিজিতে। সৰ্বপ্ৰথমে মই কোকৰাঝাৰ লোকসভাৰ বাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে কোকৰাঝাৰ লোকসভা সমষ্টিত মোক ইণ্ডিপেণ্ডেণ্ট বা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে হাইয়েষ্ট ভোট প্ৰদান কৰিছে। অলমষ্ট 34,000 ভোট, 34,000 ভোট মোক প্ৰদান কৰিছে আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ ভিতৰতে হাইয়েষ্ট ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট হিচাপে ভোট পোৱা বুলি নহয়, গোটেই অসম ৰাজ্যৰ ভিতৰতে পিয়ৰলি কোনো সংগঠনৰ বেকআপ নলৈ, কোনো ৰাজনৈতিক সংগঠনৰ ছাপৰ্ট নথকাকৈ ইণ্ডিপেণ্ডেণ্টলি খেলি গোটেই অসম ৰাজ্যৰ ভিতৰতে মই হাইয়েষ্ট ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট হিচাপে ভোট লাভ কৰিছোঁ। তাৰ কাৰণে মই কোকৰাঝাৰবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই পৰাজয়লৈ একদমেই দুখী নহয়। পৰাজয় জিত এইবিলাক নিৰ্বাচনত থাকেই, কিন্তু মোক যি কোকৰাঝাৰবাসী ৰাইজে এক যি উৎসাহ প্ৰদান কৰিলে, কাৰণ এই সময়ত হয়তো বহু লোকে কৈছিলে, বহু লোকে সমালোচনাও কৰিছিলে যে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছেনো কি ভোট পাব, পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে হয়তো 5,000ও ভোট নাপায়। বহুতে আনকি বাজিও লৈছিলে ধেমালিতে যে পৃথ্বীৰাজ নাৰায়ণ দেৱে 5,000ৰ বেছি পালে মই এইটো কৰিম সেইটো কৰিম, কিন্তু সেইবিলাক কথালৈ মই গুৰুত্ব দিয়া নাছিলোঁ। আৰু মই এইটোও নহয় যে 34,000 ভোট পাই মই একদম সম্পূৰ্ণভাৱে উৎফুল্লিত হৈছোঁ বা মানে সুখী হৈ পগলা হোৱাৰ দৰে হৈছোঁ, তেনেকুৱাও নহয়। বাটত আগুৱাই যাবলৈ বহুত আছে, দেয়াৰ ইজ এ লং মাইলষ্টোন টু গ'। কিন্তু 34,000 ভোট বা 34,000 ভোট যে মোক কোকৰাঝাৰ লোকসভা সমষ্টিবাসী ৰাইজে মোক যে এক 15 দিনতকৈ কম সময়ত ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট হিচাপে অকলে যুঁজ দিয়াৰ পিছতো যে তেওঁলোকে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ হিচাপে, ব্যক্তি হিচাপে মোক মানে চালি জাৰি চাই যে ভোট প্ৰদান কৰিছে, তাৰ কাৰণে মই একদম কাতৰভাৱে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে মই এইখিনি ক'ব পাৰোঁ যে মই আৰু এটা কাৰণত সুখী যে মই ইলেকশ্যনৰ সন্দৰ্ভত দুটা প্ৰেডিকশ্যন কৰিছিলোঁ যে কোকৰাঝাৰ লোকসভা সমষ্টিত খাম্পা বৰগয়াৰী BPFৰ ৰং কেণ্ডিডেট। খাম্পা বৰগয়াৰী যদি BPF দলৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়, BPF দলে কেতিয়াও নিজিতে। যেনেকেই মই প্ৰেডিকশ্যন কৰিছিলোঁ যে BPF দলৰ পৰা খাম্পা বৰগয়াৰী ইলেকশ্যনত কণ্টেষ্ট কৰিলে BPF দলে নিজিতে, সেই প্ৰেডিকশ্যনটো সঁচা হ'ল। খাম্পা বৰগয়াৰী ইলেকশ্যন নিজিকিলে আৰু যাৰ কাৰণে ৰং কেণ্ডিডেট বাছনি কৰাৰ কাৰণে আজি BPF দলে পৰাস্ত হ'ল আৰু হাৰ মানি ল'বলগীয়া হ'ল। দ্বিতীয় প্ৰেডিকশ্যনটো মই কৰিছিলোঁ যে ৰাজু নাৰ্জাৰীয়ে UPPLৰ পৰা টিকিট লাভ নকৰে। 6 মাহ আগতে মই কৈছিলোঁ, ছেপ্টেম্বৰ মাহতে কৈছিলোঁ 2023 চনত। তেতিয়া মোৰ কথাক লৈ বহুতে হাঁহিছিলে, মোক বহুতে জকিং কৰিছিলে, বহুতো গালিগালাজ কৰিছিলে, কিন্তু UPPL দলে মোৰ কথাখিনিক গুৰুত্ব সহকাৰে ল'লে। UPPL দলে মোৰ কথাখিনি গুৰুত্ব সহকাৰে লোৱাৰ কাৰণেই ৰাজু নাৰ্জাৰীক তেওঁলোকে কেণ্ডিডেট হিচাপে নিদিলে, আৰু ৰাজু নাৰ্জাৰীক কেণ্ডিডেট নিদিয়াৰ কাৰণেই আজি জয়ন্ত বসুমতাৰীয়ে UPPL দলৰ পৰা বিজয়ী হ'ল। BPFে ল'লে, UPPLে মোৰ কথাখিনি শুনাৰ কাৰণে আজি জয়ন্ত বসুমতাৰী বিজয়ী হ'ল। আৰু BPF দলক মই বাৰম্বাৰ কৈছিলোঁ যে BPF দলৰ পৰা খাম্পা বৰগয়াৰী কেণ্ডিডেট হ'লে ইলেকশ্যন নিজিকে। তেওঁলোকে মোৰ কথাখিনি তেওঁলোকে গুৰুত্ব সহকাৰে নল'লে আৰু তাৰ কাৰণে তেওঁলোকে আজি পৰাস্ত হ'ল। হ'লেও তেওঁলোকক মই অভিনন্দন জ্ঞাপন কৰিছোঁ যে BPF দলেও এটা নাইচ ভোট শ্বেয়াৰ, অলমষ্ট আপোনাৰ 36 to 37% ভোট, নিয়াৰ এবাউট 36% ভোট তেওঁলোকে লাভ কৰিছে এককভাৱে কণ্টেষ্ট কৰি। আৰু UPPL দলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া দাদা, মোৰে বিধানসভা সমষ্টিৰ চিডলি চিৰাং বিধানসভা সমষ্টিৰ জয়ন্ত বসুমতাৰী দাদালৈকে মোৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। তেওঁ এজন যুৱ চাম, মই জিকিব নোৱাৰিলে কি হ'ল, এজন যুৱ চামৰ পৰা গৈ যে এজন ইউথ লিডাৰে জিকিছে, তাক লৈ আমি আনন্দিত হৈছোঁ। আৰু অৱশেষত এইখিনিয়ে ক'ব বিচাৰোঁ যে এইবাৰ নিৰ্বাচনত বহু লোকে, কোটিপুটি লোকে, যোনে নেকি এফিডেভিটতে তেওঁলোকে কোটিপুটি বুলি তেওঁলোকে শপতনামা দাখিল কৰিছিলে, তেওঁলোকে বহুত টকা খৰচ কৰি, আনকি যেনেকৈ বৰপেটাত দুলু আহমেদ ডাঙৰীয়া, আনকি আপোনাৰ ধুবুৰী সমষ্টিতো বিভিন্ন ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট আৰু আপোনাৰ বিভিন্ন পাৰ্টীৰ কেণ্ডিডেটো কোকৰাঝাৰত খেলিছিলে। মই আজি ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট হিচাপেতো হাইয়েষ্ট ভোট লাভ কৰিছোঁহে, তদুপৰি কোকৰাঝাৰ লোকসভা সমষ্টিত তৃণমূল কংগ্ৰেছৰ যি কেণ্ডিডেট আছিলে গৌৰীশংকৰ চৰণীয়া ডাঙৰীয়া, এক মানে ৰাজ্যিক পৰ্যায়ৰে নহয়, নেশ্যনেল লেভেলৰ এটা দল, অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ, সেই অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰ যি কেণ্ডিডেট গৌৰীশংকৰ চৰণীয়া ডাঙৰীয়া কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে। গৌৰীশংকৰ চৰণীয়া ডাঙৰীয়াতকৈও মই 10,000তকৈ বেছি ভোট লাভ কৰিছোঁ। তাৰ কাৰণেও মই কোকৰাঝাৰবাসী ৰাইজক বিনম্ৰভাৱে আৰু আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি মই এটা ঘোষণা কৰিব বিচাৰিছোঁ যে 2025 চনত
স্পষ্টভাৱে এটা কথা মই আজি ঘোষণা কৰিছোঁ, কাৰণ যি ধৰণে মোৰ প্ৰেডিকশ্যনবিলাক সঁচা হৈছে, আজিও এটা প্ৰেডিকশ্যন আৰু এনালাইচিছ নহয়, আজি মই এটা ঘোষণা কৰিছোঁ আপোনালোকক। 2025 চনত পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে এলায়েন্সত থাকি, মই দলটো ক'ব বিচৰা নাই, এলায়েন্সত থাকি নিজাববীয়াকৈ এটা আঞ্চলিক দল গঠন কৰি 2025 চনৰ BTC নিৰ্বাচনত পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে 2025 BTC নিৰ্বাচনত যুদ্ধ কৰিব আৰু এক ৰাজনৈতিক দলৰ লগত এলায়েন্সত থাকি 2025 চনত ৰাজগাদীত আমি অতি শীঘ্ৰে বহিবলৈ সক্ষম হ'ম বুলি মই একদম দৃঢ় বিশ্বাসী। 2025 চনত আগন্তুক 2025 চনৰ BTC নিৰ্বাচনত পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে নিজে নেতৃত্ব লৈ এটা আঞ্চলিক দল গঠন কৰিব আৰু সেই আঞ্চলিক দলে আৰু এটা দলৰ লগত এলায়েন্সত থাকি 2025 চনত BTCৰ ৰাজনৈতিক যি মানে ক্ষেত্ৰখনত জোৰদাৰভাৱে 2025 চনত BTCৰ চৰকাৰৰ ৰাজগাদী দখল কৰিবলৈ যুঁজা চলাব। আঞ্চলিকটো এতিয়া আছেই, আপুনি নতুনকৈ মানে গঠন কৰিব বিচাৰিছে নেকি, না আঞ্চলিক দলটোৰ লগতে থাকি নিৰ্বাচন কৰিব? মই কৈছোঁ নতুনববীয়াকৈ এটা ৰাজনৈতিক দল গঠন কৰা হ'ব, য'ত মই পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ হিচাপে সেই ৰাজনৈতিক দলৰ গঠনত আগভাগ হিচাপে আগশাৰীত থাকি নেতৃত্ব ল'ম আৰু সেই ৰাজনৈতিক দলে আন এটা ৰাজনৈতিক দলৰ লগত, প্ৰতিষ্ঠিত ৰাজনৈতিক দলৰ লগত এলায়েন্স কৰি 2025 চনত BTC নিৰ্বাচনত অৱতীৰ্ণ হ'ব। गोजोनथाव खौरां नोंथांमोननि थाखाय लानानै फैदों MRM मेमोरियल हस्पिटालाव गोबां बेमार फाहामथाय होनायनि खाबु। बेमारि सुबुंफोरनि थाखाय गोजोनथाव खौरां MRM मेमोरियल हस्पिटालाव मोजां रोंगौथि गोनां डक्टरफोरजों बेमारि सुबुंफ्रा मोजां फाहामथाय लानो हानाय सुबिदाखौ लानानै फैबाय MRM मेमोरियल हस्पिटाला। क'क्राझार सहरनि पुलिस पइन्ट आरो अमश्री हटेलनि साखाथियाव थानाय बयजोंबो मिथिसार जानाय MRM मेमोरियल हस्पिटाला गोबां फेसिलिटिस खाबुफोर फोसावदों। MRM मेमोरियल हस्पिटालनि फेसिलिटिफ्रानो जाबाय क्रिटिकेल केयार, मेडिसिन, इमारजेन्सि मेडिसिन, पेडिट्रिशियान, पेथोलजिस्ट, जेनेरेल मेडिसिन, डायबेटोलजिस्ट, OBS एन्ड गाइनो, कार्डियोलजी, जेनेरेल सार्जन, न्यूरोसार्जारि, एडभान्स लापारोस्कोपिक ENT सार्जारि डिपार्टमेन्ट, ऑप्थोमोलजिस्ट, सार्जिकेल, गैस्ट्रोएन्टेरोलजिस्ट, न्यूरोसाइकेट्री, ऑन्को सार्जारि डिपार्टमेन्ट, डार्मेटोलजिस्ट, ऑर्थोपेडिक्स, रेसिडेंशियल मेडिकल ऑफिसर, इंटर फैसिलिटी यूनिट, फिजियोथेरापी, रेडियोलजिस्ट, हिस्टोपैथोलॉजिकल डिपार्टमेंट, यूरोलजिस्ट, इमरजेंसी डिपार्टमेंट, सिटी स्कैन, एक्स-रे, पैथोलॉजी डिपार्टमेंट, वैक्सीनेटर डिपार्टमेंट आरो MRM मेमोरियल हस्पिटालाव 24 घन्टा जेब्लाबो खुलाय थागोन। लांलाय लाबोलायनि एम्बुलेन्सनि सुबिदायाबो 24 घन्टा थागोन। गोबां मिथिनो थाखाय नैबे 9854081948 93655020048 जानबुं नाम्बाराव फन खालामनानै नोंथाङा मिथिनानै लानो हागोन।